গাইজ, তো আপোনালোকে কেনেকৈ আছে? আশা কৰি আছোঁ আপোনালোকে ভালেই আছে। তো ময়ো ভালে আছোঁ। তো মানে মোৰ এইটো নতুন চেনেল হয় আছাম ব্লগ। তো আপোনালোকে বেয়া নাপালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মানে মই আছোঁ এইটো আমাৰ পিছফালে আছে জীয়াবৰলৈ, মানে আমাৰ নদী যিটো নদী, এইটো নদীত বহুত পানী বাঢ়িছে। তো আপোনালোকে চাই আছে, এইটো মই ইয়াতে আছোঁ এতিয়া, আপোনালোকে চাব পাৰে বহুত পানী হৈছে। চাব, মই পিছ কেমেৰা দি দেখি আছোঁ, চাই থাকক আপোনালোকে। চাওক কিমান পানী বাঢ়িছে, একদম নদী পূৰা ফুল আছে। এই তাতে আমাৰ ফ'ৰ লাইন কাম হৈ আছে, তাতে নেক্সট ভিডিঅ'ত আমি যাম তাতে। তো আপোনালোকে চাই থাকক। এইটো মানে বহুত পানী হৈছে, কি কৰিম আৰু। মানুহৰ ঘৰ চৰ ডুব নাই এতিয়া, আগতে ডুবাইছিলে, বহুত পানী হৈছে এতিয়া। সেইটো চাওক, আমাৰ নতুন এটা ব্ৰিজ বনাই আছে। তো আশা কৰিছোঁ তাতে যাব পাৰিম। আপোনালোকে অলপ ছাপোৰ্ট দিয়ক ন। সেইটো চেনেলত মোক যেনেকৈ ছাপোৰ্ট কৰিছে, এইটো চেনেলত অলপ ছাপোৰ্ট দিয়ক। তো আপোনালোকেতো জানেই নদীৰ পানীটো কেনেকুৱা থাকে। তো আমি অলপ হাত ধৰি দেখোঁ। ভাই বহুত ঠাণ্ডা হৈছে পানীটো, মানে কি ক'ব আৰু, বহুত ঠাণ্ডা লাগিছে আৰু। আৰু দিনটো বেয়া ন, খা চাকা একদম পূৰা হেৰি হৈ গৈছে। এইফালে আমাৰ আৰু এইটো মাছ মাৰি আছে দাদীহঁতে, দাদী কওঁ বেছিভাগ আমালোকে। গাইজ বহুত বেয়া লাগি আছে, মানে নদীৰ পানীটো বহুত বাঢ়ি আছে ন। তো মানে কি ক'ম আৰু, বহুত বেয়া লাগে। এতিয়াতো বৰ্তমান মানুহৰ ঘৰৰ চৰ উঠা নাই, তথাপি উঠিলে বহুত বেয়া লাগে। আমাৰ জেঠাহঁতৰ ঘৰ এটা আছিলে, সিহঁতৰ ঘৰ পানী উঠিলে সিহঁতৰ ঘৰ বুৰাই দিয়ে, একদম ডুবাই দিয়ে। এইটো যিটো কয় জীয়াবৰলী নদী, এইটো আমাৰ বহুত সৰু আছিলে, এতিয়া মানে ভাঙি চাঙি বহুত ডাঙৰ হৈ গ'ল। মানুহৰ বহুত লোকচান কৰিলে, মাটি চাটি চব লৈ গ'লে নদীয়ে। আৰু আপোনাৰ কি নকয় এইটো, ঘৰ ভাৰী জাহাজ চব ভাঙি কিনে ইয়াৰ পৰা পঠাই দিছে। তো তথাপি এতিয়া অলপ আমাৰ যিটো চৰকাৰ কয়, এইটো আমাৰ এতিয়া অলপ হেৰি কৰিছে আৰু মৰম দিছে, বস্তা দি এনেকৈ বান্ধিছে। তো আপোনালোকে চাব পাৰে, মই দেখাই আছোঁ পিছ কেমেৰাত দি। চাওক আপোনালোকে, এইটো বস্তা দি বান্ধিছে। আৰু এইটো চাওক কিমান পানী হেৰি কৰি আছে। ইয়াতে কোনোবা পৰিলে সেই বাচিব নোৱাৰে, সঁচাতে বাচিব নোৱাৰে। বহুত বেয়া লাগে এইবিলাক নদী। আমি আৰু নদীৰ কিনাৰত থাকোঁ ন, দুখীয়া মানুহ, কি কৰিম। আমাৰ ব্ৰহ্মপুত্ৰ নদীটো আমাৰ বহুত সৰু আছিলে, এতিয়া আপোনালোকে কি ক'ম আৰু, ইমান ডাঙৰ হৈছে যাতে আৰু মানুহ থাকিবলৈ অসুবিধা হয়। চাই থাকক আপোনালোকে। সেইটো আমাৰ মানে মোৰ পিছফালে এটা নদী হৈ আছে, মানে নদী বোলে এটা ব্ৰিজ হৈ আছে। তো আশা কৰি আছোঁ এইটো ব্ৰিজত নিশ্চয় যাম, আপোনালোকক দেখাম। তো মোৰ ভিডিঅ'ত থাকিব, মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ, মোৰ যদি কিবা এটা ভুল হৈ থাকে তেনেহ'লে ক্ষমা কৰিব, মোৰ ফাৰ্ষ্ট টাইম ব্লগ হয় এইটো। তো আপোনালোকে জানে মই কিবা এটা এলবাম ভিডিঅ' বেছিভাগ বনাওঁ, তো এই ব্লগ মই ফাৰ্ষ্ট টাইম কৰি আছোঁ। তো কিবা ভুল হ'লে মোক মাফ কৰি দিব দেই। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগি যায় তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব দেই, ঠিক আছে। এতিয়া মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই।